Hello everyone. আজি মই গৈ আছো খোৱাঙৰ এখন ৰিজৰ্টলে নতুনকৈ উদ্বোধন কৰিছে মই শুনিহে আছিলো ইয়াত এখন নতুনকৈ ৰিজৰ্ট খুলিছে বুলি আজি তাকে চাবলৈ আহিলো ইয়া আমি ৰিজৰ্টখনত সোমালোহি গেটেদি সোমাই গৈ আছো নতুনকৈ আহিছো প্ৰথমবাৰ গতিকে মই কি দেখো মই আপোনালোককো সকলোখিনি দেখুৱাই গৈ থাকিম আপোনালোকে ব্লগটো চাই থাকিব এইখনে হৈছে দ্য Backwoods ইমান ধুনীয়া নামটো দ্য Backwoods ভাল লাগিছে নামটো এয়া ইমান ধুনীয়াকৈ বাঁহৰ চিৰি দি বনাইছে ওপৰলৈ যাবলৈ এয়া কাঠৰ আচবাব এয়া মই যি দেখিলোঁ ৰিজৰ্টখনত সোমাই ইয়াত মানে বস্তুবিলাক প্ৰাকৃতিকভাৱে সজাইছে ইয়াত ডাষ্টবিনটো চব কিন্তু বাঁহৰ দিছে মধুৰি কেইটামান লাগি আছে মধুৰি পুলি এতিয়াতো ছিজনো আহি আছে মধুৰি এইফালে আছে কুঁহিয়াৰ কেইজোপামান এইকেইজোপা ডাঙৰ হয় অলপ ডাঙৰ কুঁহিয়াৰ হয় ভাল লাগিছে এইফালে এইখিনি চিজ বুলি কৈছে মই ভাবিছিলোঁ কি কৃষ্ণচূড়া কিন্তু কৃষ্ণচূড়া নহয় এইফালে বাগান লগাই থৈছে চাহৰ বাগান ইমান ভাল লাগিছে নহয় পৰিৱেশটো সঁচাকৈ ইমান ফুলৰ খেতি কৰিছে এইখিনি তামোল পুলি পচাইছে নি বাৰু নে নাৰিকল এই নাৰিকল পুলি পচাইছে ভিতৰত ফুলৰ খেতি কৰিছিলে কি আছে তাকে চাওঁচোন এইখিনি এন্থুৰিয়াম বহুত ধুনীয়াকৈ হৈছিলে ন কি কৰিছিল আপুনি মই ইয়াতে কাঠফ্লাৱাৰ গুটিখিনি কৰিছিলো গুটিখিনি মানে কি আপোনাৰ জাৰবেৰা কৰিছিলো এন্থুৰিয়াম কৰিছিলো গেডুলিয়াছ এইটো অৱশিষ্ট কবাত এতিয়া এটা টাইপেট গেডুলিয়াছ তাৰপিছত টিউবৰোজো আছিলে গেন্দা আছিলে এইবিলাকৰ খেতি হৈছিল এতিয়া লকডাউনৰ কাৰণে প্ৰায় বন্ধ লকডাউনৰ পিছত আকৌ এতিয়া আপোনাৰ সিজন মানে কি প্ৰায় ডিসেম্বৰ আগে ষ্টাৰ্ট কৰিব লৈছিলো অমিক্ৰন অহাৰ কাৰণে আকৌ বন্ধ কৰি দিলে এতিয়া বাৰিষাৰ সিজন হৈ আছে সেইটো কাৰণে ষ্টাৰ্ট নকৰো আৰু দুদিন মানৰ পিছত আকৌ আৰম্ভ কৰিব বা তেনেকুৱা পূজা টাৰ্গেট কৰি সিজনত হয় আগলৈ যাওঁচোন আৰু কি দেখো ইয়াত অৱশিষ্টই আছে চব অৱশিষ্ট ন বৰষুণে মুঠতে আপোনাৰ বহুত হেম্পাৰ কৰি দিছে বৰষুণ পানী সিজন হ'ব এতিয়া লাগে এইখিনি জাৰবেৰা হয় জাৰবেৰা ন মেইন খেতি এইটোৱে আছিলে মোৰ আকৌ এইটোৱে আছিলে ঘৰটোৰ ভিতৰত জাৰবেৰাই আছিলে গোটেইখিনি ফুল থাকিলে বহুত ধুনীয়া লাগে চাগে ন এতিয়া বেয়া নাই এতিয়া এইখিনি বিক্ৰী হয় আৰু হয় এতিয়া পানীয়ে মাৰিলে মোৰ ভাগৰ যোৱা বছৰ তাৰ আগৰ বছৰ বানপানীত এইখিনি মৰে এইখিনি অৱশিষ্ট বাকী আছে হয় নন ষ্টপ বৰষুণটো দিয়ে আছে নহয় ন আজি 2-3 মাহ কণ্টিনিউ একেটাই পৰিৱেশ আৰু এইফালে এন্থুৰিয়ামে হয় ন এইখিনি এন্থুৰিয়াম এইখিনি গোটেইখিনি লেবাত থকাকে অকল উঠাই দিম ফুলৰ খেতি কৰিছিলে এন্থুৰিয়ামৰ খেতি তাৰপিছত এইটো জাৰবেৰা তাৰপিছত বাহিৰত নাৰিকলৰ পুলি পচাইছে তাৰপৰা তামোলৰ পুলি পচাই থৈছে তাৰমানে গোটেই ৰিজৰ্টখন মানে ধুনীয়াকৈ তেওঁ নতুন আইডিয়া লৈ ধুনীয়াকৈ বনাইছে ভাল লাগিছে পৰিৱেশটো কিন্তু তেওঁ মানে হেম্পাৰটো এইটো কাৰণে হ'ল বৰষুণে তেওঁ পূৰা অনিষ্ট কৰা নিচিনাই হৈছে তেওঁ যিখিনি মানে কৰিম বুলি ভাবিছে গোটেইখিনি তেওঁ কৰিব পৰা নাই বৰষুণৰ কাৰণে ফুলবিলাক বহুত নষ্টও হৈ গৈছে পুলিবিলাক মৰিও গৈছে তেনেকুৱা হৈছে পূজামানত আকৌ ধুনীয়াকৈ হৈ উঠিব বুলি তেখেতে আশা কৰিছে
ইয়াতে অকণ বহিছে, ইয়াত বহি বৰ ভাল লাগে চাগে। কেনেকুৱা লাগিছে? এইফালে নদীখন গৈছে, আমাৰ ডিমৌ নদীখন চাগে ন? নদীখন লাগি আছে ন? দাদা ইমান ধুনীয়াকৈ ইয়াত বহিব পৰা ব্যৱস্থা কৰি থৈছে। ইয়াৰ পৰা তাৰমানে নদীখন ধুনীয়াকৈ দেখি থাকে। এইখন নদীখন ইফালে ধুনীয়াকৈ ওলাই আছে, এইডোখৰত অকণমান গছবিলাক বাঢ়ি যোৱাৰ কাৰণে দেখি থকা নাই। নদীখনৰ ভিউটো ধুনীয়াকৈ আহে। এটা ক্ৰিয়েটিভ মাইণ্ড লৈ মানে ৰিজৰ্টখন বনাইছে। প্ৰাকৃতিক পৰিৱেশেৰে একদম ভৰপূৰ। ইয়াত আহি সঁচাকৈ মন শান্তও হৈ যাব আপোনালোকৰ। ভাল লাগিছে, বহি থাকিবলৈ মন যোৱা হৈছে। অকণমান হাই উৰুমি নাই, অকণমান মানে বৰ মাত এটা শুনিবলৈ নাই, গাড়ীৰ শব্দ এটা নাই, ইমান ধুনীয়া। দালি বনাই থৈছে ন? ইয়াত কিবা লাও চাও দিছিলে নি? এটা ভাৰ্চন গ'ল, এইবিলাক দেখিছে। লাও চাও ওলমি থাকে তলেদি আমি অহা যোৱা কৰিছোঁ। অঁ, কিমান এটা ক্ৰিয়েটিভ মাইণ্ড লগাইছে। ওপৰত লাও কোমোৰা ওলমি থাকিব আৰু এইফালে চবফালে গ্ৰীণ হৈ থাকিব। আমি এটা ফেজ গ'ল ন? আমি তলেদি এনেকৈ অহা যোৱা কৰি থাকিম। কি মজা। কিবা এটা কাম কৰিবলৈ আমাক এটা ক্ৰিয়েটিভ মাইণ্ড লাগিব। ক্ৰিয়েটিভ মাইণ্ড হ'লে মানে আমি চবখিনি ধুনীয়াকৈ কৰি যাব পাৰোঁ। এইবিলাক কটেজ বনাইছিলে তেখেতে। বৰষুণৰ কাৰণে আচলতে তেখেতৰ বহুতখিনি মানে প্ৰব্লেমৰ সৃষ্টি হৈছে। এইবিলাক কটেজ বনাই থৈছে। তালৈকে যাওঁ, এতিয়া ওপৰলৈ উঠি যাওঁ। এতিয়া এই বাঁহৰ চিৰি বনাই থৈছে, বাঁহৰ চিৰিয়েদি আমি ওপৰলৈ উঠি যাব লাগিব। এওঁলোক গৈ আছে ওপৰলৈ। এই পুখুৰীটো আপোনাৰ ন? ফিচাৰীও বনাই থৈছে। অঁ, প্ৰায় 8 বিঘা মাটিৰে এখন ৰিজৰ্ট বনাইছে তেখেতে। এইবিলাক কটেজ, এইবিলাকত বহি থাকি কমটি ভাল লাগিব। সেয়া চব ইমান ধুনীয়া। আমাৰ যে ঘৰৰ ওচৰতে এনেকুৱা এটা পৰিৱেশ বনাই থৈছে আমি শুনিছিলোঁহে। বিশেষকৈ মই, বহুত মানুহ আহি গৈছে ইয়ালৈ, কিন্তু মই অহা নাছিলোঁ। মই এতিয়াহে আহিছোঁ। সেয়া সেইবিলাক কটেজ। সেয়া এইদৰে আহি ওপৰৰ পৰা যে দেখাইছিলোঁ মই নদীৰ ভিউটো, এইখন নদীখন এনেকৈ গৈ সেই তাতো বহিব পাৰি। ইয়াতে বাঁহৰ চিৰি বনাই থৈছে। এইখন হৈছে ডিমৌ নদী। এইখন ডিমৌ নদী মোৰ ঘৰৰ কাষেদি গৈছে। মোৰ মা ঘৰ ডিমৌতহে। সেই আমাৰ ঘৰৰ কাষেদি এইখন নৈ গৈছে, গৈ দিচাঙত পৰিছেগৈ। নিৰিবিলি পৰিৱেশ। আপুনি যে ইমান ধুনীয়া এটা সৃজনীমূলক চিন্তাৰে এই ৰিজৰ্টখন খুলিছে, কিমান দিন হ'ল এখন খোলা? পৰিকল্পনাটো মোৰ আগৰে আছিলে। প্ৰথম অৱস্থাত মই ফুলৰ খেতি কৰিছিলোঁ, মানে যিবিলাক আপোনাৰ ডেক'ৰেশ্যনৰ কাৰণে ইউজ হয়। যিবিলাক আপোনাৰ জাৰবেৰা হওক, এন্থুৰিয়াম হওক, এইবিলাক আৰু গেন্দা, যিটো আমি নাৰ্জী বুলি কওঁ। এই গোটেই এলেকাত এইবিলাক কৰাৰ পিছত মানুহবিলাকে সেই বস্তুবিলাক চাবলৈ আহে। বাৰী এখন দেখিলে ভাল লাগে। তেতিয়া ভাবিলোঁ যে সেইখিনিৰ লগতে এইটো এড কৰিব পাৰোঁ বুলি ভাবিছিলোঁ। আৰু সেইটো মানে কি, সেইটো ভাবি মেলি আকৌ নদীখনো এটা ভিউ ইয়াৰ লগত এড কৰি এইটো কৰিম বুলি ভাবি থকা হৈছিলে। তাৰপিছতে এইটো এটা ভাবি থাকিয়ে তেনেকৈ কামবিলাক কৰি ইয়াৰে এতিয়া 20% যিমানখিনি ভাবিছিলোঁ তাৰ 20% কৰিছোঁ বুলি ভাবিছোঁ। বাকী অলমষ্ট এতিয়াও বাকী আছে। এতিয়া আমি লাষ্ট
ডিচেম্বৰত আমি অপেনিং কৰিছিলোঁ। হয় হয়। আৰু এতিয়া বৰষুণৰ কাৰণে মোৰ ৰাস্তাটো অলপ বেয়া হৈ আছিল, আৰু অলপ শিলচিলো পেলালোঁ। হয়। তথাপিও এতিয়া কিছুমান হেৰিৰ কাৰণে বৰ্তমান কেইদিনমানৰ কাৰণে বন্ধ থাকিব। পূজাৰ ওচৰত আমি আকৌ ইয়াক ৰিইন'ভেট কৰিম। তেতিয়া ভাল লাগিব। তেতিয়া হেৰি কৰিব। আজিতো একো নায়েই গোটেইখিনি, তথাপিও ভাল লাগিছে, পৰিৱেশটো সঁচাকৈ ভাল লগা দেই। ৰাস্তাটোহে অকণমান বৰষুণৰ কাৰণে বেয়া হৈ আছে, বাকী কিন্তু ইয়ালৈ আহি সঁচাকৈ যথেষ্ট ভাল লাগিছে। ইয়াত কি পাম ন খাবলৈ? খাবলৈ এতিয়া আপোনালোকৰ যিখিনি চাউথ ইণ্ডিয়ান আমি ৰখা নাই, আৰু বাকী এনেই চাইনিজো পাব, আমাৰ এথেনিক যিখিনি আছে সেইখিনি পাব। আৰু এতিয়া যিবিলাক সচৰাচৰ তথাকথিত ধাবা বা যিবিলাকত হয় সেইবিলাক আমি হেৰি কৰোঁ। খালি আমি অকল চাউথ ইণ্ডিয়ানটো ৰখা নাই। চাউথ ইণ্ডিয়ানটো পৰিকল্পনা আছে, কিন্তু আপোনালোকে স্পেচিয়েলি ইয়াত কি পাব বুলি কওঁতে প্ৰথম আপুনি আহিব শান্তি বিচাৰি আহিব। শান্তি, মানে কি সেইটোতো হয়। ইয়াত যে আপোনাৰ হুলস্থুলৰ পৰা আঁতৰি মেলি আপোনালোকে ইয়াত আহক, আপোনালোকৰ পৰিয়ালৰ সৈতে এসাঁজ খাবলৈ আহক। আপোনালোকৰ যিখিনি আমাৰ ওচৰ চুবুৰীয়া তেখেতলোক, আমাৰ আশে পাশে যিখিনি আছে তেওঁলোক আহক। আৰু আমি যিখিনি আৰু কিছুমান আমি আমাৰ থলুৱা, যেনেকৈ আমি পাতত দিয়া আমি বনাই আছোঁ, পাতত দিয়া বনাওঁ, আমি চুঙাত দিয়া বনাওঁ, চুঙাত দিয়া পাতত দিয়া এই মাছ পিটিকা বা তেনেকুৱাবিলাকৰ যিবিলাখিনি ধৰি লওক আপোনাৰ একেবাৰে থলুৱা। দাদা ইয়াত কুকুৰা ফাৰ্মৰ নিচিনাকৈ কুকুৰা আছে, টাৰ্কি দেখিলোঁ, ইয়াত ফিচাৰী দেখিলোঁ, ফিচাৰী মাছো আছে। তাকে এদিন আহিম আকৌ ভালকৈ খাবলৈ। আৰু দাদা যিবোৰে চিনি নাপায় লোকেশ্যনটো, তেওঁলোকৰ কাৰণে অকণমান ৰাস্তাটো কৈ দিয়ক কোনফালে। এই জেগাডোখৰ মাধকলি বুলি কয়। মাধকলি এতিয়া আপুনি আহোঁতে আপুনি 37 নম্বৰ যিটো ঘাইপথ আছে মৰাণ আৰু খোৱাঙৰ ভিতৰত, চেনিমিল বুলি ক'লে বহুতে চিনি পায়। আমাৰ খোৱাং যিখন আমাৰ চাহ বাগিচা, তাৰ এটা কিয়স্ক চেণ্টাৰ আছে, কিয়স্ক চেণ্টাৰ অপজিটত আপোনালোক আহিলে অকণমান আহি ৰাস্তা প্ৰায় 1 কিলোমিটাৰ হয়, আমাৰ বেকউডছ নাম ৰাখিছোঁ। ভাইটি আহিছে, ভাইটিজনে আমাক খোৱাৰ কাৰণে ডিছ লৈ আহিছে। এয়া ভাইটি চাহ নে কফি আনিলা? কফি ন। সেয়া ভাল লাগিলে, খালোঁ বলো। এতিয়া আমি যাবলৈ ওলাইছোঁ। কি ভাল লাগিব ন? আমাৰ যাবলৈ মন যোৱা নাই সঁচাকৈ ইয়ালৈ আহি। দাদাই নিজে খেতি কৰা ইমান ধুনীয়া। এইবিলাককে কৰোঁ, এইবিলাককে কৰে ন? এইবিলাক ফুলে এতিয়া আপোনালোকে এতিয়া যিবিলাক আমাৰ টুৰিষ্ট আছে তেওঁলোকে সেইবিলাক 50-60 টকাত বিক্ৰী কৰে এপাহত ন? আটাইতকৈ ডাঙৰ কথা কি হয়, মই মানে কি এইটো যেতিয়া প্ৰথম মানে বিক্ৰী কৰিবলৈ যাওঁ, মোৰ পৰা সিহঁতে 18 টকাত ল'লে। আপুনি কাষ্টমাৰ আহিলে নহয়, আপোনাক কৰিলে 50 টকা। কাষ্টমাৰ মানে যেতিয়া বাৰ্গেনিং কৰে তেতিয়া কয় যে মানে কি তেওঁলোকে দুটামান কথা কয় প্ৰায়, ইয়াৰ পৰা নহয় কেলকাতাৰ পৰা আহিছে, ফ্লাইটৰ খৰচ কিবা ইয়াত সেইটো কিয় নিয়ে আমাৰ পৰা। সেইটো কিন্তু সেইটো চেলেঞ্জ এটা লাগিলে, সেইটো এটা চেলেঞ্জ আছে এইবিলাকৰ। ইমান ধুনীয়া ফুল ইয়াতে যে হয়, দাদাই মোক গিফ্ট কৰিছে। মই ক'ত ৰাখিমগৈ তাকেহে চিন্তা কৰিছোঁ। ইমান ধুনীয়া ফুল চাগে ভাল লাগিছে দেই দাদা, থেংক ইউ। বেকউডছৰ পৰা বিদায় লৈছোঁ। দাদা আমি গৈ থাকোঁ এতিয়া। দাদা গৈ থাকোঁ, আকৌ আহিম আমি ফেমিলি লৈ। ভাল লাগিলে, শুভেচ্ছা থাকিল। তাকে আপুনিও আগবাঢ়ক আপোনাৰ কৰ্মত, তাকে কামনা কৰিছোঁ। এতিয়া আমি গৈ থাকোঁ। ইমানখিনি আপুনি আগবাঢ়িছে, ইমান ডাঙৰ এটা প্ৰজেক্ট লৈছে, গতিকে আৰু অকণমান আগবাঢ়ক।